আপোনালোকে নিশ্চয় মন কৰিছে যোৱা এপ্ৰিল মাহত যেতিয়া 4 তাৰিখে ইলেকশ্যন হ'ব লগা আছিল অৱশ্যে সেইটো সময়ত আমাৰ বিটিচিত তেনেধৰণৰ যিটো মহামাৰীৰ প্ৰকোপটো আমাৰ মাজত আহি পোৱা নাছিলে সেইটো সময়ত কিন্তু তথাপিও ষড়যন্ত্ৰমূলকভাৱে আমাৰ বিটিচিত ইলেকশ্যন নকৰালে ঠিক আছে এইখিনি আমি অলপ সময়ৰ কাৰণে মানি লৈছোঁ যিটো মহামাৰী কিন্তু আজি দেখা গ'ল আজি ভাৰতৰ যিটো ইলেকশ্যন আয়োগ গোটেই ভাৰততে এটা ইলেকশ্যন আয়োগেই লিড কৰে অসম ৰাজ্যিক হিচাপে বা বেংগল যিকোনো ৰাজ্যিক হিচাপে পিছত আহে ইহঁতে কিন্তু আজি দেখিলোঁ আমি ভাৰতবৰ্ষৰ অবিচ্ছিন্ন অংগ নহয় যিটো আজি আমাৰ ইলেকশ্যন হৈ আছে বিহাৰ তো তাতো নিশ্চয় মহামাৰী হৈছিলে তাত নিশ্চয় আমাৰ সুপ্ৰিম কোৰ্টেই হওক বা ইলেকশ্যন আয়োগেই হওক যিটো প্ৰট'কল মানিব লাগে সেইখিনি মানি পেলাই যিটো 1000 পপুলেশ্যনতকৈ বেছি হ'লে দুটা চেণ্টাৰ কৰি দিব লাগে আৰু ছ'চিয়েল ডিষ্টেঞ্চ মানিব লাগে সেইখিনি গোটেইখিনি নিৰ্ধাৰণ কৰি পেলাই আজি ইলেকশ্যন ডিক্লেয়াৰ কৰি পেলাই তাতে এটা সুস্থিৰ চৰকাৰ আনিবৰ কাৰণে আজি কি কৰিছে মন কৰিছে কিন্তু আজি বিটিচিত দেখা গ'ল আজি 6 মাহে বিটিচিত আমাৰ গভৰ্ণৰে শাসন কৰাৰ পিছত আমাৰ ৰাইজে BPF নহয় আমাৰ BPFৰ নহয় কেৱল মাত্ৰ আমাৰ বিটিচি বাকী ৰাইজে আজি জীয়াটো ভুগি আছে এইটো সময়ত যিটো চৰকাৰৰ পৰা সহায় লাগিছিলে সেইখিনি সহায়ৰ পৰা আজি বঞ্চিত হৈ আছে সেইকাৰণে আমি BPF দল হিচাপে আমি ইলেকশ্যন কমিশ্যনাৰ লগতে অসম গভৰ্ণমেণ্টক আহ্বান জনাইছোঁ যাতে খুব সোনকালে আমাৰ বিটিচি বাকী ৰাইজক জাষ্টিচ দিব লাগে